हेलो फ्रेंड्स, আজি আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ৰ প্ৰশ্নৰ উত্তৰখিনি হ'ল 4th গ্ৰেডৰ বাবে আৰু যিসকলে 4th গ্ৰেডৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এনেকুৱা প্ৰশ্নসমূহে আহি থাকে। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল মাকাম কিতাপখন কোনে লিখিছিল? ইয়াৰ এনসাৰটো হ'ব ডক্টৰ ৰীতা চৌধুৰী। 2 নম্বৰৰ প্ৰশ্ন ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব বাংগালুৰু। 3 নম্বৰৰ প্ৰশ্ন দয়াৰাম সাহনীৰ লগত কোনজন ব্যক্তিৰ লগত সম্পৰ্ক আছে? ইয়াৰ এনসাৰটো হ'ব জন মাৰ্শাল। 4 নম্বৰৰ প্ৰশ্ন কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? ইয়াৰ এনসাৰটো হ'ব দৰ্শন ফিলচফি অৰ্থাৎ দৰ্শনৰ ক্ষেত্ৰত কোনো ধৰণৰ নোবেল বঁটা দিয়া নহয়। ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ ওচৰত, মই যিখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অকল এনসাৰটোহে শ্বেয়াৰ কৰোঁ, কোনো ধৰণৰ অপশ্যন শ্বেয়াৰ নকৰোঁ যাতে আপোনালোকৰ সময়খিনি নষ্ট নহয়। 5 নম্বৰৰ প্ৰশ্ন বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ গৰাকীৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব শক্তিকান্ত দাস। 6 নম্বৰৰ প্ৰশ্ন চীনা পৰিব্ৰাজক হিউৱেন চাঙে কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব 643 খ্ৰীষ্টাব্দত। 643 খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। 7 নম্বৰৰ প্ৰশ্ন ভাৰতৰ জাতীয় মিঠাইৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব জেলেবি। আপোনালোকে এনেধৰণৰ সৰু সুৰা প্ৰশ্নসমূহ চাই ল'ব। 8 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে? ইয়াৰ এনসাৰটো হ'ব কৰ্ণাটক। কৰ্ণাটকত সৰ্বাধিক কফি উৎপাদন কৰে। 9 নম্বৰৰ প্ৰশ্ন বেক টু বেদাস এই কথাষাৰ কোনে কৈছিল? ইয়াৰ এনসাৰটো হ'ব দয়ানন্দ সৰস্বতী। 10 নম্বৰৰ প্ৰশ্ন কোনখন দেশত সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ আছে? ইয়াৰ এনসাৰটো হ'ব ৰাছিয়া। 11 নম্বৰৰ প্ৰশ্ন কোনজন ভাৰতীয় হকী খেলুৱৈৰ নামেৰে জাৰ্মানীৰ এটা ৰাস্তাৰ নাম ৰখা হৈছে? ইয়াৰ এনসাৰটো হ'ব ৰূপসিংহ। 12 নম্বৰৰ প্ৰশ্ন লাচিত বৰফুকন মৈদাম অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব যোৰহাট। অসমৰ যোৰহাট জিলাত লাচিত বৰফুকন মৈদাম অৱস্থিত। 13 নম্বৰৰ প্ৰশ্ন কোনখন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ 3য় সংস্কৰণৰ আয়োজন কৰে? ইয়াৰ এনসাৰটো হ'ব গুৱাহাটী। 14 নম্বৰৰ প্ৰশ্ন অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন হৈছিল? ইয়াৰ এনসাৰটো হ'ব নুমলীগড় শোধনাগাৰ। 15 নম্বৰৰ প্ৰশ্ন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰ এনসাৰটো হ'ব থাইলেণ্ড। থাইলেণ্ড হ'ল বেংককৰ ৰাজধানী চহৰ। আপোনালোকে ৰাজধানী সম্পৰ্কীয় প্ৰশ্নসমূহ ভালদৰে চাই ল'ব, তাৰ পৰাও 2-এটা আহিব। 16 নম্বৰৰ প্ৰশ্ন যদি 1 জুলাইত শনিবাৰ হয় তেন্তে 2 আগষ্ট তাৰিখে কি বাৰ হ'ব? ইয়াৰ এনসাৰটো হ'ব বুধবাৰ। কেলেণ্ডাৰ সম্পৰ্কীয় প্ৰশ্নসমূহ চাই ল'ব ভালদৰে কাৰণ তাৰ পৰাও এটা প্ৰশ্ন দিয়ে। 3rd গ্ৰেডত দিছিল কেলেণ্ডাৰ সম্পৰ্কীয় এটা প্ৰশ্ন, চাই ল'ব। 17 নম্বৰৰ প্ৰশ্ন ৰাষ্ট্ৰীয় সংঘৰ স্থাপন কোন চনত হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1945 চনত। 18 নম্বৰৰ প্ৰশ্ন বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1952 চনত। 19 নম্বৰৰ প্ৰশ্ন পাচনত কোনটো এচিড ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হ'ব হাইড্ৰক্লৰিক এচিড। 20 নম্বৰৰ প্ৰশ্ন সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? ইয়াৰ এনসাৰটো হ'ব 8 মিনিটছ 20 ছেকেণ্ড অৰ্থাৎ 8 মিনিট 20 ছেকেণ্ড সময় লাগে সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ। 21 নম্বৰৰ প্ৰশ্ন চন্দ্ৰযান-3 মিছন কেতিয়া লঞ্চ হৈছিল? ইয়াৰ এনসাৰটো হ'ব 14 জুলাই 2023 চনত চন্দ্ৰযান-3 মিছন লঞ্চ হৈছিল। 22 নম্বৰৰ প্ৰশ্ন কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব 1982 চনত। 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল। 23 নম্বৰৰ প্ৰশ্ন চাংগাই উৎসৱ ক'ত উদযাপন কৰা হয়? ইয়াৰ এনসাৰটো হ'ব মণিপুৰত। চাংগাই উৎসৱ মণিপুৰত উদযাপন কৰা হয় আৰু এইটো উৎসৱ 21 পৰা 30 নৱেম্বৰলৈ উদযাপন কৰা হয়। 24 নম্বৰৰ প্ৰশ্ন কোনটো অংগ নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়? ইয়াৰ এনসাৰটো হ'ব হাঁওফাঁও। হাঁওফাঁওত নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়। 25 নম্বৰৰ প্ৰশ্ন দক্ষিণ আফ্ৰিকাৰ ৰাজধানী ক'ত? ইয়াৰ এনসাৰটো হ'ব কেপটাউন।
কেপটাউন হৈছে দক্ষিণ আফ্ৰিকাৰ ৰাজধানী চহৰ। 26 নম্বৰৰ প্ৰশ্ন, মানুহৰ হালধীয়া জ্বৰৰ বাহক কি? ইয়াৰ এনচাৰটো হ'ব এডিছ মহ। চ' ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনিয়ে আছিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো। যদি কিবা বাই চান্স কিবা প্ৰশ্নৰ উত্তৰ ভুল হয় তেনেহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব।